হেল্ল' বন্ধুসকল নমস্কাৰ মই মুনে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মুন আছামিছলৈ। আজি আমি আনবক্সিং কৰিবলৈ ওলাইছোঁ। মই এটি ব্লগিঙৰ কাৰণে মাইক আনিছোঁ বয়া MM1। গতিকে আমি আনবক্সিং কৰিম মোৰ এইখন কটাৰীৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কাটিম ওপেন কৰি আছোঁ। বক্সটো দলিয়াই দিওঁ, এইটোৰ কোনো কাম নাই। এইটো পেকেটৰ ভিতৰত আহিছে। এইটো হ'ল বয়া MM1 মাইক। ঠিক আছে, কি আছে ভিতৰত চাওঁ এতিয়া। এনেকৈ খুলি এইটো এখন কুস্তি মাইকটোৰ কুস্তি আপোনালোকে চাব পাৰে, ইয়াত পঢ়ি চাব পাৰে কেনেকৈ মাইকটো ইউজ কৰে, কি কৰে, কেনেকৈ লগায়, বহুত কিবা কিবি লিখা আছে, চাব পাৰিব পিছত। এতিয়া হ'ল আচল বস্তুটো মাইক। বা গাড়ী ঘূৰাব বঢ়িয়া হ'ব ন। যদি আপোনাৰ এই মাইকটো ইউজ কৰে আপোনালোকে মানে ব্লগিং কৰিলে হওক বা সেই কৰিলে হওক, আপোনাৰ যিটো নইজ মানে আহি থাকে সেই নইজটো এই মাইকটোৱে আপোনাৰ ডিটেকশ্যন কৰাৰ কাৰণে বহুত ভাল। নইজটো ৰিমুভ কৰি দিয়ে, এইবিলাকৰ কাৰণে নইজটো ইয়াত সোমাব নোৱাৰে। গতিকে আহক চাওঁচোন আকৌ কি আছে। এইডাল কেবুল আছে, মাইকটোত লগাব পাৰি, এনেকৈ লগাই কিনে মোবাইলত লগাব পাৰি। এইটো মোবাইলত লগাই দিব পাৰি এনেকৈ। আকৌ আৰু এডাল কেবুল আছে, এইডাল কেবুলো আপোনাৰ এইডাল স্মাৰ্টফোনত, এইডাল মাইকত। আকৌ এইডাল কেবুল দুইফালে একে। এইটো মাইকত, এইটো স্মাৰ্টফোনত। এইটো এটা পুৰিয়া দিছে আপোনালোকে, ৰজনীগন্ধা শিখৰ এইবিলাকৰ লগত খাব পাৰিব, নাখাব মৰি যাব। এইডাল ষ্টেণ্ড, এইটো একচুৱেলি ষ্টেণ্ডত লগাই কিনে বা কেমেৰাৰ ইয়াৰ ওপৰত লগাই কিনে ইয়াত এনেকৈ লগাই কিনে ইয়াত মাইকটো লগাব পাৰি। এইটো কভাৰ, ইয়াত ভৰাই থ'ব পাৰে আৰু একো নাই। ঠিক আছে, আহক আমি মাইকটো টেষ্ট কৰিম। মাইকটো লগোৱাৰ পিছত আপোনালোকৰ কেনেকুৱা আৱাজ হয় নেক্সট ভিডিঅ'ত মই দেখাম। গতিকে বেয়া হ'ব নালাগে, চাওক কেনেকুৱা হয়। মাইকটো লগোৱাৰ পিছত চাউণ্ড কোৱালিটিটো কিমান ইম্প্ৰুভ হয় সেইটো গম পাম। ঠিক আছে, ধন্যবাদ। ভিডিঅ'টো চাই থাকিব শেষলৈ। যদিহে এনেকুৱা আকৌ ভিডিঅ' আপোনালোকে বিচাৰে বা নেক্সট টাইম মানে আপোনালোকক এনেকুৱা বস্তু আনি মই আনবক্সিং কৰি দেখাব লাগে, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।